নাই জনা জানো, এইটোৱেই পাৰ্থক্য। তাৰ মানে তুমি নিজৰ ওপৰত যদি তোমাৰ বিশ্বাস প্ৰচুৰ প্ৰবল, যে মই হমেই, মই কৰিমেই, মই দেখুৱাম, মই হম বুলি কৈছো, হমেই, পৃথিৱী উলটি যাওক, মোৰ লক্ষ্য নিৰ্দিষ্ট, যে মই যাম আগুৱাই, কোনেও মোক ৰখাব নোৱাৰে, মই হম, এইটোৱেই তোমাক লাগে, বেলেগ একো নাই। মই ঘৰৰ এক সৰু ল'ৰা, আৰু দেউতাৰ কথা আছিল যে দাদা দুটাই যেতিয়া ছায়েন্স পঢ়িছে, ময়ো ছায়েন্স পঢ়িব লাগে। মই আকুৰ গোজ, মই দেউতাক কৈছো মই নপঢ়োঁ, মই আৰ্টছ পঢ়িম। দেউতাই কৈছে হ'বই নোৱাৰে, ইহঁত দুটাই ছায়েন্স পঢ়িছে, তই কিয় আৰ্টছ পঢ়িবি, তই ছায়েন্সতে নাম এডমিশ্যন। মই ইমানেই নাচুৰ বান্ধা আছিলো যে মই মাক কৈছো যে মা, তোমালোকে মোক যিমানেই চেষ্টা কৰিলেও লাভ নাই, মই আৰ্টছেই পঢ়িম। মায়ে মোক সমৰ্থন দিছিল। মোৰ দেউতা উচ্চ শিক্ষিত, দেউতা সেই সময়ত চাকৰিয়াল, কিন্তু মা কলেজ বিশ্ববিদ্যালয় বাদ দিয়া হাইস্কুলৰ বাৰাণ্ডাও গুচকি পোৱা নাই। তেনেই পৃথিৱীৰ সহজ সৰল এগৰাকী LP স্কুল পাছ কৰা মানুহ, কিন্তু মায়ে মোক সমৰ্থন কৰিছিল। আৰু দেউতাক কৈছিল সি নিজে যিটো পঢ়িব বিচাৰিছিল, আপুনি তাক সেইটোকে পঢ়িবলৈ দিয়ক, আপুনি কিয় জোৰ কৰিছে তাক। আৰু দেউতাই হাত দাঙি দিছিল। আজি মই তোমালোকক গৌৰৱেৰে ক'ব পাৰোঁ, অলপতে দেউতা আৰু মাক মই এই জুলাই মাহত গৰম বন্ধত ফুৰাবলৈ নিছিলোঁ। এক সপ্তাহ মই দিল্লী, দেৰাদুন, মছৌৰি এনেকৈ গৈ ফুৰাই আনিছোঁ। আহি থাকোঁতেনে ফ্লাইটত মই দেউতাক সুধিছোঁ কেনেকুৱা লাগিল ফুৰি। দেউতাই ভাল লাগিল বুলি কৈছে। মায়েতো ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে, এক সপ্তাহ ফুৰি আহিছে, তাজমহল দেখুৱাই আহিছোঁ। দেউতাক তেতিয়া মই ধেমালিকে কৈছিলোঁ, দেউতা আপুনি কিন্তু কথা এটা কওঁ, বেয়া নাপায় যদি। ফ্লাইটতে কৈছোঁ দেউতা, কি কথা? ছায়েন্স পঢ়োৱা দুটাই কিন্তু আপোনাক ফুৰাবলৈ নিব নোৱাৰিলে, আৰ্টছ পঢ়াটোৱেই। দেউতাই তেতিয়া মোৰ হাতটোত ধৰি হাঁহিছে, মুঠি মাৰি ধৰি। মই ধেমালিকে কৈছোঁ দেউতা, কিন্তু দেউতাই চাগে তেতিয়া কথাখিনি ৰিয়েলাইজ কৰিছে যে সি কোনখিনিত ইনজেকশ্যনটো প্ৰেছ কৰিছে। গতিকে কথাটো তেনেকুৱা যে মই দেউতাৰ কথা শুনা হ'লে হয়তো মই ক'ৰবাত চাগে ভুল কৰিলোহেঁতেন।